Perfect, perfect, perfect. So hello everybody and welcome back to my channel. মানে আজি বেলেগ জেগা বা কত নতুন ঠাইলে ফুৰিবলৈ না যাও আজি মানে মোৰ কথা কেইটামান ক'বলগীয়া আছিল তো হেতু মানে ওলাই আহিলো ভাবিলো কি ঘৰত বহি কোৱাতকে অলপ বাইকখন লৈ ওলাই আহি কওঁ তেতিয়া বেছি ভাল হ'ব মানে আজি প্ৰায় 10-15 দিন মানে হ'ল মই আগতো কেইটামান ভিডিও দেখিছিলো বা এতিয়াও প্ৰায় মানে ভিডিও কেইটামান দেখিছিলো মানে মেইন কাহিনীটো কি হৈছে মই কৈ গৈছো বাৰু কাহিনীটো এটো মানে আমাৰ তেলগৰমৰ নুমলীগড় তেলগৰমৰ একদম নিচে কাখতে মানে লেটেকুজান চাহ বাগিচা একদম এনআইএলৰ নিচে কাখতে মানে লাগি থকা লেটেকুজান চাহ বাগিচাত মানে আজি 15-20 দিনৰ পৰা মানে 15-20 দিন মানৰ পৰা ধৰি এজাক মানে বনৰীয়া হাতীয়ে মানে তাত বিচৰণ কৰি আছে হাবি জংঘল যি য'ত আছে কাজিৰঙা পুৰা বানপানী হৈ আছে সেইটো কাৰণে চাগে বাগানত আহি পেলাই মানে হাতী জাকটোৱে আশ্ৰয় লৈছে তাতে মানে কি হৈছে এছাম মানে জ্ঞানহীন মূৰ্খ মানুহে মানে হাতী জাকৰ লগত মানে ধেমালি মানে হাতী জাকে মানে কি ধুনীয়াকৈ চৰি থাকে তাত মানে ঘাঁহ চাহ খায় সৰু পোৱালি ছোৱালী আছে তো এছাম মানুহ মানে কি কৰে তাত গৈ পেলাই মানে অভদ্ৰামি কৰে মানে শিলগুটি দলিয়াই খেদি যায় মানে দিনটো শান্তি নিদিয়ে মানে হাতী জাকত মোৰ হাতত এতিয়া দুটামান ভিডিও আছে মই হোৱাটছএপৰ পৰা পাইছিলোঁ তো সেইকেইটা ভিডিঅ' প্ৰথম চাই লোৱা তাৰপিছত বাকী কথা পাতিম দেখিলা যে মানুহে কিদৰে হাৰাশাস্তি কৰিছে আজি 10-15 দিনৰ পৰাই হাতী জাকটো ইয়াতে চৰি আছে কিন্তু মানে মানুহৰ অত্যাচাৰ মানে ইমানেই হৈছে ভিডিঅ' দেখি মানে মই ৰ'ব নোৱাৰিলোঁ সেইটো কাৰণে ভিডিঅ' বনালোঁ যোৱাকালি আমাৰ গ্ৰুপ দ্য ট্ৰেডিশ্যনেল বাইকাৰ্ছ এছ'চিয়েশ্যনৰ পৰা এখন এজেহাৰো দিয়া হৈছে নুমলীগড় ৰিফাইনেৰী থানাত মোৰ এই ভিডিঅ'টো থ্ৰুৱেদি মানে যাতে অসম চৰকাৰ বা অসমৰ যোনটো বন বিভাগ এইটো বিভাগত যাতে ভিডিঅ'টো পায় চাই পেলাই তেখেতলোকে কি ব্যৱস্থা কৰে মানে কৰিব লাগে সোনকালে এইটো ব্যৱস্থাটো মানে মানুহৰ অত্যাচাৰত মানে ইমানেই মানে বেছি মানে মূৰ্খ মানুহ হয় এইখিনি মানুহ মানে ভিডিঅ'টো চাই গম পালাই মানে তোমালোকে মই মানে কি ক'বলৈ বিচাৰিছোঁ সিহঁতে মানে ভাষাৰে ক'ব নোৱাৰি মানে সিহঁতে মানুহখিনি মানে ইমানেই অলগদ্ধ হয় সিহঁতি কিন্তু তাতকৈ আৰু মই বেছি একো নকওঁ তো এটা লাইক কৰিবা আৰু প্লিজ শ্বেয়াৰ কৰিবা এইটো ভিডিঅ' যাতে সকলো মানুহে দেখা পায় যে কিছুমান জ্ঞানহীন মানুহৰ যিটো কাণ্ড আচৰণ যাতে দেখা পায় এই মানুহখিনিৰ যাতে লাজ পাওক অলপ শিক্ষক তো বাই লগ পাই আছোঁ নেক্সট ব্লগত আৰু বনাই আছোঁ সোনকালে ব্লগ